জীৱনত যদি আপুনি ভালকৈ থাকিব বিচাৰে তেন্তে এই 5টা কথা সদায় মানি চলিবলৈ শিকক। 1. কথা কমকৈ ক'বলৈ শিকক। 2. বেলেগৰ কথা কমকৈ শুনিব। 3. খং নিয়ন্ত্ৰণ কৰি চলক। 4. যিকোনো মানুহক সহজতে আপন কৰি নল'ব। 5. সমাজ ব্যৱস্থাৰ পৰা দূৰত্ব বজাই চলিবলৈ শিকক। যিমানেই আপুনি সামাজিক ব্যৱস্থাৰ পৰা দূৰ হৈ চলিবলৈ আৰম্ভ কৰিব, আপুনি সিমানেই সুখী হ'ব পাৰিব। এটা কথা অপ্ৰিয় হ'লেও সত্য, পৃথিৱীৰ আটাইতকৈ বেছি মিছা কথা আদালতত ধৰ্মগ্ৰন্থ চুই কোৱা হয়, আৰু বেছি সঁচা কথা কোৱা হয় মদ চুই। যি নিজক যত্নে ৰাখিব জানে তেওঁ ভৰিৰ জোতাযোৰো খুব সাৱধানে ৰাখিব পাৰে, আৰু যি নাজানে তেওঁ হাতৰ হীৰাৰ আঙুঠিটোও হেৰুৱাই পেলায়। নিজৰ বাই ভনীলৈ আপুনি যেনেধৰণৰ স্বামী আশা কৰে, আনৰ বাই ভনীৰ বাবে আপুনি নিজেই তেনেকুৱা হ'বলৈ যত্ন কৰক। জীৱনৰ প্ৰতিটো খোজ খুব সাৱধানে দিয়ক, কাৰণ আপোনাৰ মাত্ৰ এটা ভুল ধৰিবলৈ বহুত মানুহ সাজু হৈ আছে। আপুনি যেতিয়া দৰিদ্ৰ হ'ব, আপোনাৰ যেতিয়া অভাৱ থাকিব, তেতিয়া আপোনাৰ আত্মীয়সকলেও আপোনাক এৰি যাব। আৰু যদি আপুনি ধনী হয়, যদি আপোনাৰ বহুত ধন সম্পত্তি থাকে, তেন্তে দূৰ সম্পৰ্কীয়সকলেও আপোনাৰ সদায় খবৰ ৰাখিব। মানুহে আপোনাক তেতিয়ালৈকেহে ভাল বুলি ক'ব যেতিয়ালৈকে আপুনি তেওঁৰ অন্যায়সমূহ চকু মুদি সহ্য কৰি যাব। এটা কথা সদায় মনত ৰাখিব, গৰুৱে ঘাঁহ খাই গাখীৰ দিয়ে, আৰু সাপে গাখীৰ খায়ো কিয় বিষ দিয়ে। পাৰ্থক্য খোৱা বস্তুৰ নহয়, পাৰ্থক্য হৈছে স্বভাৱৰ। জীৱনত দুজন মানুহক কেতিয়াও পাহৰি নাযাব। 1. সেইজন যিয়ে আপোনাক সফল কৰি তুলিবলৈ নিজৰ সকলো ত্যাগ কৰে। 2. সেইজন যিয়ে আপোনাক বিপদৰ দিনত আপোনাৰ লগত থাকে, আপোনাক সাহস দিয়ে। কিন্তু সেইজনক পাহৰি যাওক যিজনে আপোনাক বিপদৰ সময়ত এৰি থৈ গৈছিল। জটিল সময় লগ নিদিয়াজনক বা বিপদত পেলাই আঁতৰি যোৱাজনক কেৱল আপুনি কৃতজ্ঞতাহে জনাব। ভাড়াতীয়া গুচি গ'লে মালিকৰ একো ক্ষতি নহয়। এজন গ'লে তেওঁ আন এজন ভাড়াতীয়া পাব। গুচি গ'ল বুলি মালিকে জানো কেতিয়াবা ঘৰ বিক্ৰী কৰা শুনিছে? যিয়ে সুন্দৰভাৱে মিছা কথা ক'ব জানে, সমাজত তেওঁই সকলোৰে প্ৰিয় হৈ থাকে। খালী পেট, খালী পকেট, এখন ভগ্ন হৃদয়ে আপোনাক যি শিক্ষা দিব, সেই শিক্ষা কোনো কিতাপৰ পাতত নাথাকে।